মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী যিবিলাক কথা কৈছে এইবিলাক চব বেচলেছ। প্ৰথম দিনাৰ পৰাই তেখেতে যেনেকৈ ব্যৱহাৰবিলাক সংসদৰ আমাৰ এছেম্বলিৰ ভিতৰত আৰু বাহিৰত দেখাই আছে সেইটো খুব মানে আনফৰ্চুনেট। পৰ্বতজোৰা অঞ্চলটোৰ পৰা তেখেতে জিকি আহিছে। পৰ্বতজোৰাত বহুতখিনি কাম কৰিব লগা আছে। যোৱা 17 বছৰত চৰকাৰে দলং নবনালে, ৰাস্তা ঘাটবিলাক বনাব নোৱাৰিলে, তাত গৈ পেলাই থাকিবৰ কাৰণে এটা ভাল গেষ্ট হাউচ বনাব নোৱাৰিলে অফিচিয়েলবিলাকৰ কাৰণেও। চ' পৰ্বতজোৰা অঞ্চলটো অতিকৈ পিছ পৰি আছে। ইয়াৰ দায়িত্বটো প্ৰথমে 17 বছৰেতো তেখেতৰ চৰকাৰ আছিলে। আৰু আজি যিবিলাক বেচলেছ কথাবিলাক তেখেতে ক'বলৈ আহিছে, তেখেতে ক'ৰ পৰা মেচিন পালে আৰু মোৰ মেচিনৰ পিছে পিছে তেখেতে ঘূৰি আছে। তেখেতৰ মেচিনটো দেখাই দিয়ক। আগৰ চৰকাৰৰ দিনত যে 2900 crore যে মানে লাইবিলিটি কৰি থৈ গ'ল, কোনো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল নোহোৱাকৈ কোটি কোটি টকাবিলাক যে খাই গ'ল আঁঠুৱা কম্বলৰ নামত, সেইবিলাক দেখাই দিয়ক তেখেতসকলে। আজি যিটো চৰকাৰে ইমান ভালকৈ কাম কৰিবলৈ ওলাইছে, WPT বিভাগত যোৱা বছৰ আমি আঁঠুৱা কম্বল ছাপ্লাই দিয়া নাই। আমি যোৱা বছৰ যিমান পাৰোঁ ষ্টুডেণ্টৰ কাৰণে চাইকেল যিমান যি লাগে ষ্টুডেণ্টৰ কাৰণে আমি কৰিবলৈ লৈছোঁ। WPT বিভাগৰ পৰা আমি যিটো আমাৰ পিক মিছনত আমি পইচা দিছোঁ 17 কোটি টকা। আমি WPT ডিপাৰ্টমেণ্টৰ পৰা আমি অনসুংঠাই দিছোঁ দুখীয়া পৰিয়ালবিলাকক 5,000 টকা। আমি ইয়াৰ পৰা মানে জ্ঞান চৰাং দিছোঁ এডুকেশ্যনৰ কাৰণে 5,000 টকা 9,000 ষ্টুডেণ্টক। চ' কোনো এটা টকা আমাৰ চৰকাৰত মিছ ইউজ হোৱা নাই আৰু কোনো এটা বিভাগে তেনেকুৱা মিছ ইউজ কৰা নাই। আমি সঘনে মিটিং কৰি থাকোঁ। তেখেতসকলৰতো বছৰত এবাৰো মিটিং নহৈছিলে, আমি সঘনে মিটিং হৈ থাকোঁ। ইভেন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পেলাই আমাৰ লগত ইয়াত আলোচনা কৰিছে, ইয়াৰ বিভাগীয় মন্ত্ৰীবিলাক কৰিছে, ইয়াত ফাইনেন্স ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক আহিছে। কিন্তু তেখেতসকলৰ কেগ ৰিপৰ্টবিলাক চাওক, যোৱা 17 বছৰৰ কেগ ৰিপৰ্টটো চাওক আপোনালোকে। চব তাত কেগ ৰিপৰ্টে মিছা কথা ক'ব নোৱাৰে। চ' কেগ ৰিপৰ্টবিলাক আপোনালোকে চাওক, তেতিয়া দেখিবলৈ পাব কিমানখিনি কেলেংকাৰী তেখেতসকলে কৰিছে। আৰু এই নতুন 2015 কেগ ৰিপৰ্ট আহি আছে, আপোনালোকে দেখিবলৈ পাব তাত কি আছে কি নাই। নেক্সট হয়তো আমাৰ বাজেট ছেশ্যনত এইটো কেগ ৰিপৰ্টটো প্লেচ হ'ব। মই শুনিছোঁ যে এইটো প্ৰিণ্ট হ'ল এতিয়ালৈকে কেগ ৰিপৰ্টটো। যেতিয়া আহি পাই আপোনালোকে গম পাব, দেখিবলৈ পাব তাত কি আছে। চ' মইতো বিশ্বাস কৰোঁ যে সেই কেগ ৰিপৰ্টতে চব জল পট ওলাই যাব যে আগৰ চৰকাৰে কি কাম কৰিছিলে। আমাৰ বড়োলেণ্ড অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক শুভেচ্ছা জনাইছোঁ। অসমৰ সকলো ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। মা দুৰ্গাৰ আশীৰ্বাদত আমাৰ ধনী দুখীয়া সকলো শ্ৰেণীৰ ৰাইজে অধিক শক্তি লৈ পেলাই জীয়াই থাকিবলৈ সক্ষম হওক। আমাৰ অঞ্চলৰ পৰা দুৰ্যোগবিলাক দূৰ হওক। মা দুৰ্গাৰ আশীৰ্বাদত আমাৰ সকলো ৰাইজে যাতে ভাল মনোভাৱ লৈ, ভাল চিন্তাধাৰা লৈ জীয়াই থাকিব পাৰে। তো এই দুৰ্গা পূজাৰ দ্বাৰাই আমাৰ সমন্বয়, আমাৰ মৰম স্নেহ অধিক বাঢ়ি যাব বুলি মই ভাবিছোঁ। যোৱা সময়ত প্ৰায় 2 বছৰ ক'ভিডৰ কাৰণে ভাল উদযাপন হোৱা নাই। এই বছৰ বহুতখিনি দুৰ্গা মণ্ডপ ধুনীয়াকৈ সাজাইছে। আমাৰ অঞ্চলবিলাকতো মই বিজনীলৈ গৈছোঁ, বিজনীতো মানে 40খনতকৈ বেছি পূজা মণ্ডপ হ'ব। কোকৰাঝাৰতো মানে 29খনতকৈ বেছি পূজা মণ্ডপ হ'ব। ঠায়ে ঠায়ে তেনেকুৱা খুব এৰেঞ্জ কৰিছে। আমি চৰকাৰৰ তৰফৰ পৰা যিসকল দুৰ্গা পূজা কৰে তেখেতসকলৰ যাতে একো অসুবিধা নহয়, সেইখিনি অলপ আমাৰ পৰা চাই আছোঁ। আৰু ৰাইজে যদি কিবা অসুবিধা থাকে আমাক জনালে আমি যিমান পাৰোঁ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিম। সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइभ, मेम'रि आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादोरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 70027414
065 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।